দুখীয়া মানুহ ঘৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে আপোনালোকে ধনী মানুহ তারা জিঅ' টেগ করবো দুখীয়া মানুহ জিঅ' টেগ করবো এইবিলাক নহ'ব কিন্তু একদম সামৰণ কৰি দিছোঁ কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে এনেদৰে সৰব হৈছিল বিধায়ক ধৰ্মেশ্বৰ ৰয়। ধৰ্মেশ্বৰ ৰয় কোনো কেৰেপে নকৰিলে পঞ্চায়তৰ সভানেত্ৰীয়ে। বজালীৰ সমষ্টিৰ বালাপাৰা গাঁও পঞ্চায়তত দুৰ্নীতিৰ মুকলি বেহা। চৰকাৰী ঘৰৰ বাবদ ধন লোৱাৰ দৃশ্য বন্দী হৈছে গোপন কেমেৰাত। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতিৰ অভিযোগ বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩ নং বালাপাৰা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰূপায়ণত গুৰুতৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ধনজিতা ডেকাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহু হিতাধিকাৰীৰ পৰা পৰৱৰ্তী কিস্তিৰ ধনৰাশি মুকলি কৰি দিয়াৰ নামত ৪,০০০ টকাৰ পৰা ৫,০০০ টকালৈকে ধন সংগ্ৰহ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও পঞ্চায়তটোৰ বিভিন্ন অনিয়ম আৰু দুৰ্নীতিমূলক কাৰ্যকলাপত পঞ্চায়তৰ সচিব মনোজ মুছাহাৰীৰ সহযোগিতা থকাৰ অভিযোগো উত্থাপিত হৈছে। পইচা পাতি নেদে সেই নকৰে পইচা পাতি সব গেল নেকি তার পয়সা ওলাইছি তো পয়সা পাতি নেদে বলে কি এনেকে বহিয়ে থাকে আজি আৰু ৫,০০০ দি গেল। এনে গুৰুতৰ অভিযোগৰ পোহৰত অভিযুক্ত একাংশ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে আৰু তদন্ত কোন দিশে আগবাঢ়ে সেয়া এতিয়া লক্ষণীয় হ'ব। ইফালে উত্থাপিত অভিযোগসমূহ তদন্তত সত্য প্ৰমাণিত হ'লে জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি কঠোৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীয়ে। ব্যুৰো ৰিপৰ্ট, বৰপেটা খবৰ। এই আহুন গেল একবার গেল ফটো মারবা যাই কিনে তখন ঘূৰি আহি কেনে বহুত দিন পাছত আৰু যাই মাথন মোক ক'লে যে ফটো মাৰিম তেতিয়া তোমাক আৰু পইচা দিবা লাগিব। মই ক'লো পইচাটো মোৰ হাতত নাই, মই ক'ৰ পৰা বিচাৰ দিম। কোনে বিচাৰিছিল পইচা পইচাটো প্ৰেচিডেণ্টে লয়, ধনজিতা ডেকা। কিমানকে লয়? ধনজিতা ডেকা নাছিল তো এতিয়া কাৰোবাৰ পৰা ৫,০০০ ৪,০০০ মোৰ পৰা নিছে ২,০০০। এতিয়া মই শুনাটো শুনিছোঁ ৪-৫ বুলি লয় বুলি, মোৰ কিন্তু মোৰ পৰা ২,০০০ নিছে। আৰু কিবা খুজিছিল নেকি? মোৰ আৰু একো খোজা নাই। পিছত কিন্তু লাষ্ট খুজিছে যে আৰু ২,০০০ দিবা লাগিব, নহ'লে তোমাৰতো আপ টু ডেট নহয়। মানে পইচাটো নিদিলে তোমাৰ ফটো নামাৰে? ফটোই নামাৰে। এতিয়া ফটো মাৰিছে? ফটো মাৰিছে। তুমি পইচা ২,০০০ দিছোঁ। প্ৰেচিডেণ্ট ধনজিতা ডেকা গৈছে। কিমানবাৰ গৈছে? ২বাৰ গ'ল। প্ৰথমে পইচা তেতিয়া ঘূৰি আহিছে তখন, তেতিয়া ফটো মাৰা নাই? ফটো মাৰা নাই। এতিয়া পইচা দিছ? এতিয়া পইচা দিছোঁ, ফটো মাৰিছে। আৰু এই পিএমৱাইজি ঘৰৰ ফটোৰ নামত এই ফাৰ্ষ্ট টাইমৰ পৰাই তাৰমানে প্ৰেচিডেণ্টে তাৰমানে পইচা লৈ আছে। এই বিষয়ে মই ছেক্ৰেটাৰীকো জনাইছিলোঁ। ছেক্ৰেটাৰীয়ে কৈছে যে গোটেইকেইটাকে মানা কৰিছে পিএমৱাইজিৰ নামত পইচা ল'ব নালাগে, কিন্তু তাই পইচা নোহোৱাকৈ তাৰমানে কাৰো ফটো মাৰা নাই। আৰু ২-এটাৰ মই জোৰ কৰি মাৰাইছিলোঁ, কিন্তু সেইটো কৈছে যে তাৰমানে পইচা নিদিলে ফটো আপলোড নিদিওঁ, সেইটো কাটি দিম। মই এই পঞ্চায়তত নাযাওঁ, কিন্তু হ'লে কিছুমান মানুহ চিনিও নাপায়, সেইকাৰণে মই তাৰমানে ঘৰ দেখুৱাব গৈছিলোঁ। সেইটো ঘৰটো দেখুৱাবৰ কাৰণে গৈছিলোঁ। হয়। কিমান লৈছিল টকা? ২,০০০ লৈছিল। কিহৰ কাৰণে লৈছিল টকা? সেইটো ঘৰৰ কাৰণেই লৈছিল। টকা দিলে ফটো মাৰিব নেকি? অঁ, টকা নিদিলে ফটো নামাৰে? নামাৰে। কি নাম নাম কি? ধনজিতা ডেকা। আৰু পঞ্চায়তখনৰ নাম? ১৩ নং বালাপাৰা গাঁও পঞ্চায়ত।